বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ব্লুটুথ স্পিকাৰ এইটো দেখিছে বট ষ্টন 200 খুব ধুনীয়া স্পিকাৰ এইটো আৰু মই কিছুদিন আগতে এইটো কিনিছিলোঁ কিন্তু আপোনালোকক দেখাব পৰা নাছিলোঁ গতিকে আজি মই এইটো আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইটো মই এমাজনৰ পৰা কিনিছিলোঁ 1099 টকাত খুবেই ভাল স্পিকাৰ আপুনি যদি মিউজিক লাভাৰ হয় তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে খুবেই এণ্টাৰটেইনিং হ'ব আৰু এই স্পিকাৰটোৰ কিছুমান স্পেচিফিকেশ্যন আছে ইয়াতে চাব আপুনি ইয়াতে আছে ব্লুটুথ স্পিকাৰ শ্বক প্ৰুফ অৰ্থাৎ এইটোৱে আপোনাক শ্বক নিদিয়ে শ্বক হেৰি নকৰে ইয়াতে আছে ৱাটাৰ ৰেজিষ্টেণ্ট 3 watt স্পিকাৰ আৰু আপ টু 10 আৱাৰ বেকআপ অৰ্থাৎ আপুনি যদি একবাৰ ফুলকৈ চাৰ্জ দিয়ে এইটোত আপুনি 10 ঘণ্টালৈকে আপুনি গান বজাব পাৰিব আৰু ইয়াতে আপুনি চাব ইয়াতে MRP লিখা আছে আপোনাৰ এইটো 2990 টকা লিখা আছে আচলতে MRP টো খুব বেছি আছে কিন্তু তথাপিতো মই 1099 টকাত এইটো কিনিছোঁ এতিয়া ইয়াৰ ভিতৰত কি আছে চাওঁ আহোঁ এইটো আমি খুলি চাওঁ ইয়াতে আসলতে স্পিকাৰটো দেখিবলৈ কেনেকুৱা স্পিকাৰটো মই আসলতে কিনিছিলোঁ অৰেঞ্জ কালাৰৰ অৰেঞ্জ আৰু ব্লেক কিন্তু এইটো বহুত কেইটা কালাৰত পোৱা যায় তো চাওঁ আমি খুলি পেলাই স্পিকারটো দেখিছে স্পিকারটো লগতে দেখিছে 3.5 mm অডিও কেবল এডাল আপনি যদি ব্লুটুথেৰে বজাব ইচ্ছা নকৰে তেতিয়াহ'লে আপুনি মোবাইলেৰেও এইটো জেক লগাই পেলাই বজাব পাৰিব ইয়াৰ লগত আছে আমাৰ এডাল USB কেবল এইডালেৰে আপুনি স্পিকাৰটোক চাৰ্জ দিবলৈ ব্যৱহাৰ কৰিব পাৰিব স্পিকাৰটো এইখন আছে মেনুৱেলখন আপুনি যদি স্পিকাৰটো ব্যৱহাৰ কৰিব অলপ কঠিন হৈছে তেতিয়া ইয়াতে লিখা আছে কণ্ট্ৰলিং চিষ্টেম বা কেনেকুৱাকৈ কি কৰিব লাগিব এইখিনি আৰু স্পিকাৰটো এইটো দেখিছে খুব ধুনীয়া ফিনিচিং এডাল ধৰিবলৈ খুব ধুনীয়া গ্ৰিপ আছে সেইটো আপুনি ইয়াতে অলমাই থ'ব পাৰিব বা আপুনি যদি ক'ৰবাত আউটডোৰত গৈছে কিন্তু এইডাল ক'ৰবাত অলমাই দি পেলাই বা বেগত এইডাল গাঁঠি দি পেলাই তেনেকৈ বজাব পাৰিব আৰু ওপৰৰ ফালে আপোনাক ছুইচ দিছে এইটো হৈছে অন অফ কৰা ছুইচ তাৰপিছত এইটো হৈছে আপোনাৰ ভলিউম আপ ডাউন কৰা এইটো প্লাছ মাইনাছ তাৰপিছত এইটো আছে আপোনাৰ কল ৰিচিভ কৰা বা মিউজিক পজ প্লে এইবিলাক কৰিব পাৰিব আৰু এই স্পিকাৰটোৰ জৰিয়তে আপোনালোকে যদি গান শুনি থকা অৱস্থাত যদি ফোনো আহে তেতিয়াহ'লে আপুনি ইয়াতে প্ৰেছ কৰি পেলাই আপুনি এইটোত কথাও পাতিব পাৰিব খুবেই সহায় কৰে আৰু আপুনি যেতিয়া এইটো 3 ছেকেণ্ডৰ কাৰণে যেতিয়া এইটো হোল্ড কৰি থাকিব তেতিয়া এইটো অন হৈ যাব আৰু এটা শব্দ ব্লিংক কৰা দেখিব যাৰ এইটো আচলতে ব্লুটুথক চাৰ্জ কৰি আছে ইয়াতে ব্লুটুথ কানেক্ট কৰি পেলাই আপুনি গান বজাব পাৰিব এইটো আকৌ এনেকৈ প্ৰেছ কৰি দিলে এইটো বন্ধ হৈ গ'ল